বেলতলি পালো আৰু বেলতলিৰ পৰা ছাৰৰ ঘৰ বেছি দূৰত নহয়। ইমাৰ্জেঞ্চি হৈ পৰিছে, ফটো ওলাব লাগে, অলপ টকা উইথড্ৰ কৰিব লাগে, সেইখিনি আৰু বেংকত যাম। বেংকত মানে ATM-ত যাম আৰু এতিয়া মই স্কুটি ওলাইছোঁ, স্কুটিখন ইয়াতে আছে আৰু ষ্টাৰ্ট দিওঁ আৰু যাওঁ। ওয়েলকাম বেক টু মাই চেনেল হালিমা ব্লগ। আজি ভিডিঅ'টো বহুত লেটকে মানে ষ্টাৰ্ট কৰিছো, মানে এই কাৰণত দেৰিকে ষ্টাৰ্ট কৰিছো, মানে আমাৰ ইয়াতে মানে কৃত্ৰিম বান, হৈছিল, পানী সোমাইছিল ঘৰত। আৰু এইখিনি মানে মোৰ যিটো বাইক মোৰ স্কুটি আৰু মিষ্টাৰৰ বাইকটো যিটো ৰুমত থাকে এইটো বহুত পানী হৈ গৈছে। এই পানীখিনি ওলাই দিয়া হ'ল। কৃত্ৰিম বান মানে পানী হোৱা নাই, কৃত্ৰিম বানৰ কাৰণে মানে যিবিলাক বৰষুণৰ পানী সেইবিলাক মানে সোমাইছে আৰু বৰষুণৰ পানীখিনি সেইবিলাক ওলাই দিয়া হ'ল। আৰু সেই ৰুমৰ অলপ কাজবিলাক কৰিলোঁ। তাৰপিছত ঘৰ চাফা মানেতো আমাৰ সদায় মানে যিবিলাক কাম থাকে ঘৰুৱা এইবিলাকতো কৰিবই লাগিব। তাৰ ভিতৰত মই লিখালিখিবিলাক কৰি আছোঁ আৰু আপোনালোকৰ মানে দোৱাত ময়ো ভালে আছোঁ আৰু আপোনালোকেও ভালে থাকিব, সেইখিনি মোৰ মানে সদায় মই আশা ৰাখিছোঁ। কাৰণ আপোনালোক ভাল থাকিলেহে মোৰ ভিডিঅ'বিলাক চাব পাৰিব, লাইক কৰিব পাৰিব আৰু কমেণ্টছ কৰিব পাৰিব। আৰু বাবুৰ টিউশ্যন আছে আৰু এতিয়া মানে মই আৰু আজি ভাত বেছি মানে আইটেম বনোৱা নাই, ঘৰত কোনেও নাছিল, বাবু গৈছে তাৰ নানীহঁতৰ ঘৰত আৰু এতিয়া আহিছে। এইটো ৰুমত আছে, আপোনালোকক দেখুৱাই আছোঁ বাবু আৰু মোৰ দাদাৰ ল'ৰা আৰু এইটো ইমৰান। হাই গাইজ কৈ দিয়া। হাই গাইজ। তুমি কৈ দিয়া, তুমিও তাৰ লগত কোৱা, কোৱা এবাৰ কৈ দিয়া হাই গাইজ, ধুনীয়াকে কৈ দিয়া। এনে কয় সি নকয়। আৰু এতিয়া সিহঁতৰ টিউশ্যন আছে, বাবুৰো আছে, হাৰুণ বাবাৰ আছে আৰু মোৰ ভাতিজাৰ আছে। মানে দুয়োজন এটা মাষ্টাৰৰ লগতে পঢ়ে আৰু মোৰ নিজৰ কামখিনি কৰোঁ। মানে পাকাত লৈছোঁ আৰু কম্বল মানে কম্বল এটা বিচাৰি লৈ তাতে, আৰু পাকাটো ঠাণ্ডাৰ কাৰণে আৰু মোৰ চৰ্দি লাগি যায়। এতিয়া মই নিজৰ কামখিনি কৰোঁ আৰু যিমান পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম আজিৰ দিনটোৰ গোটেই দিনত কি কৰোঁ কি নকৰোঁ। বজাৰত যাওঁ আৰু স্কুটি ওলাইছোঁ, অলপ কাম আছে বজাৰত আৰু বাবু ঘৰত আছে আৰু মোৰ দাদাৰ ল'ৰা আছে। মই এতিয়াই গৈ আহিম, ইয়াতে দুটা মানে অলপ গান শুনি আছে, শুনক। আৰু মই অলপ বজাৰত কাম আছে, সোনকালে আহিম আৰু তাতে মানে ইমান ইমাৰ্জেঞ্চি হৈ পৰিছে, ফটো ওলাব লাগে, অলপ টকা উইথড্ৰ কৰিব লাগে, সেইখিনি আৰু বেংকত যাম। বেংকত মানে ATM-ত যাম আৰু এতিয়া মই স্কুটি ওলাইছোঁ, স্কুটিখন ইয়াতে আছে আৰু ষ্টাৰ্ট দিওঁ আৰু যাওঁ। আৰু বাবুৰ টিউশ্যন আছিল, সোনকালে আহিলোঁ বজাৰৰ পৰা। আৰু খোৱা বস্তু আনিছোঁ, বাবুৰ টিউশ্যন আছে, বাবুক দিওঁ আৰু মোৰ ভাতিজা আহিছে, ইয়াকে দিওঁ, দুইজনে একেলগে খাই যাব আৰু টিউশ্যন। কালাগান আনিছোঁ আৰু চিঙিৰা। এতিয়া বাবুহঁতক খাব দিওঁ, পিছত মানে যিমান পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম। এতিয়া ৰাখিছোঁ। কণী আনিছে 1 পাতা আৰু মোৰ বহুত খং উঠিছিল, এটা দুটা কৰি দোকানৰ পৰা কিনি আনিলে একে লছ হয়। আৰু এইফালে মই ভাত বহাইছোঁ আৰু এইফালে কণী বইল দিছোঁ, কণী বইল হৈ আছে আৰু ইয়াতে মাছবিলাক আনিছে, এতিয়া মাছ ভাজি লৈছোঁ, ফ্ৰাই কৰিছোঁ, এইবিলাক বনাম কাঁকৰল দি। আৰু বজাৰত যাম মই আৰু বেলতলিত যাব, মানে বাবুৰ টিউশ্যন মাষ্টৰ তাতে যাব লাগে, অলপ হিচাপ নিকাচ আছে, বাবুৰ পইচা পেণ্ডিং হৈ আছিল, দিয়া হোৱা নাই, এইখিনি দিব যাব লাগিব। আৰু কাম কৰিলেও মানে যেনেকৈ টকা পইচা পেণ্ডিং হৈ থাকে, মোৰ কামো পেণ্ডিং হৈ আছে পাকঘৰত।
এতিয়া কামখিনি কৰি আকৌ বেলতলিত যাম বাবুৰ মাষ্টাৰৰ তাতে বাবুৰ ছাৰৰ তাতে কোচিং ছাৰৰ তাতে অলপ পইচা পায় এই পইচাখিনি পেণ্ডিং হৈ আছিল পইচাখিনি দি আহিব লাগে আৰু নহ'লে বেয়া কথা ল'ৰাক পঢ়াইছে মাহতে দিব লাগিছিল কিন্তু আমি দিব পৰা নাই অলপ অসুবিধা থকাৰ কাৰণে হৈ গৈছে বইল আৰু মাছখিনি পিছত বনাম আৰু আগত বাবুৰ টিউচন ছাৰৰ তাৰ পৰা আহো আৰু ছাৰ ইমান কষ্ট কৰি পঢ়াইছে মাহৰ পইচা মাহতে দিব লাগে কিন্তু দিব পৰা নাই 2 মাহৰ পইচা মানে পেণ্ডিং হৈ আছে এইবিলাক আহি বনাম এতিয়া থাকক যি হৈছে এইখিনি ফ্ৰিজত থৈ দিওঁ এতিয়া মানে যাওঁ বেলতলিত আৰু ৰাতিলৈকে এতিয়াতো মানে একো হোৱা নাই ৰাতিলৈকে যিমান পাৰো আপোনালোকৰ মাজত এইটো কি লৈ আহিছে চাওক মুখত আৰু ইমান ভয় লাগিছিল মুখত কিহৰ বা এটা কিবা লৈ আছে চাওঁ এন্দুৰ আছে যদি ভাল কথা কিমান ইয়াক ওলাই দিয়া আগত মুখত চাইছে ইমান ধুনীয়া চিকাৰী সি লৈছে আৰু ইমান ধুনীয়াকে চাইছে আকৌ মুখত লৈছে মাৰিছে চিকাৰ কৰিছে এটা বস্তু এতিয়া আমি যাব ওলাইছো এই সময়ত আৰু মেকটো কি বস্তু লৈ কান্দি পালো আৰু বেলতলিৰ পৰা ছাৰৰ ঘৰ বেছি দূৰত নহয় বজাৰ কৰি আছো আমি অলপ ফল মূল ল'ম ফল মূলৰ দোকানত আহিছো ফল মূল কিনি আছো আৰু দাম কৰি আছো বেলতলিৰ বজাৰ হয় লৈছো কল লৈছো আৰু আপেল লৈছো আমাৰ বজাৰ এইখিনি আৰু আমি ইমান ভদাই আমি বাইকটো তাতে ৰাখি আৰু খোজকাঢ়ি মানে ৰাস্তাত আহি মানে বস্তুবিলাক আৰু গাড়ী চাওক আপোনালোক সকলে হাই ৰোড হয় গাড়ী গৈ থাকে হাইৱে আৰু বেলতলিটো বহুত ডাঙৰ বজাৰ আৰু ভাল লাগে এতিয়া টিউচন ছাৰৰ ঘৰ পাওঁ হৈছো এতিয়া আমি বাইক ষ্টাৰ্ট দিলে টিউচন ছাৰৰ ঘৰ পাম এতিয়া ৰাখিছো আমি এতিয়া বেলতলিৰ পৰা আহিলো বাবুৰ টিউচন মানে কোচিং য'ত কৰিছিল এইটো ছাৰৰ তাতে অলপ লেনদেন আছিল সেই ছাৰক লেনদেনখিনি আমি দি আহিলো কাৰণ ইমান কষ্ট কৰি পঢ়াইছে মোৰ ল'ৰাটোক আৰু ছাৰৰ পইচা আগতে দিব লাগে কাৰণ বহুত কষ্ট কৰে এটা বাচ্চাক যেতিয়া পঢ়ায় বহুত কষ্ট হয় আৰু সেইখিনি দি আহি এতিয়া মানে আমাৰ এটা ফাণ্ড আছে আৰু আজি স্যাটাৰডে ফাণ্ডখিনিত আমি মানে কাম কৰোঁ এতিয়া ফাণ্ডত NGOটোত বহি এইটো আৰু বাবুক পঢ়িবলৈ দিছোঁ বাবু পঢ়ি আছে আৰু মোৰ ৰান্ধাখিনি আধা হৈ গৈছে আৰু আধা আছে আধাখিনি পিছত বনাম আৰু এতিয়াতো বেছি সময়ো হোৱা নাই আৰু আমি সদায় দেৰি কৰি খাওঁ আপোনালোক গমেই পায় এতিয়া মই এটা ব্ৰেক লৈছোঁ আপোনালোকৰ মাজৰ পৰা আকৌ ৰান্ধি আকৌ বাবু আমি কি কৰোঁ নকৰোঁ আৰু অলপ সময় আছে এটা ব্ৰেক লওঁ এতিয়াও মানে এইফালে বাবু ব্লেংকেট লৈ মানে কি কৰি আছে
মানে টানাটানি কৰি আছে আৰু ভাত খোৱাও নাই আমি এতিয়াও 12:40 হৈ গৈছে আপোনালোকক দেখুৱাই আছো আৰু এতিয়া আমি ভাতখিনি খাম আৰু আমাৰ এনজিঅ'ত বহুত আজি দেৰি হৈ গৈছে হিচাপ নিকাচ কৰোঁতে আৰু পাকঘৰত যাওঁ আৰু মেকুৰীটো চাওক এতিয়াও টোপনি অহা নাই এইটো মানে মোৰ ওচৰে পাজৰে থাকে আৰু মই য'ত থাকোঁ তাতে মেকুৰীটো থাকে আৰু মেকুৰী হওক যিকোনো জন্তু হওক যিকোনো মানুহে হওক কুকুৰ গৰু ছাগলী যিমান আছে ঘৰত থাকে এইবিলাক মৰম কৰিব লাগে কাৰণ ইহঁতৰ এটা জীৱ হয় জন্তু হয় ইহঁতৰ এটা প্ৰাণ আছে আত্মা আছে ইহঁতৰো ভোক লাগে আমাৰ যেনেকুৱা ভোক লাগে ইহঁতৰো লাগে আৰু ভিডিঅ'টো বেছি দীঘল হৈ আছে ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ আৰু প্লিজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ব্লগৰ লগত দেখা হ'ব আৰু আপোনালোক সকলোৱে ভালে থাকক সুস্থ থাকক টাটা বাই বাই গুড নাইট